আৰু আমি এতিয়া পাই গ'লোহি ৰংঘৰ ঐ নামা তোমালোকে কি নহয় নামা ঐ সঞ্জয় দা কিবা কৈছিলা ৰংঘৰ পালোহি আমি ৰংঘৰ পালোহি আই কাৰ্ডখিনি দত্ত ছাৰ জানো আই কাৰ্ডখিনি মোক নাই দিয়া নহয় আমি এতিয়া ৰংঘৰ পালোহি ৰংঘৰটো দেখাম কোনে কোনে নাই দেখা ৰংঘৰ সেইটো দেখাম আৰু ষ্টুডেণ্টখিনি ল'ব লাগিব সিহঁতে নহ'লে যেনি তেনি যাব আৰু ইহঁত দুজনী বৰ কম্বাইনেশ্যন কি ঘটিলে আৰু ইহঁত দুজনী নেৰাই হ'ল বলা ঐ ষ্টাইল নহয় এতিয়া চলো অহ দিব্যা লেটছ গো এতিয়া এইখিনি আইডেণ্টি কাৰ্ড হয় আমাৰ ষ্টুডেণ্টৰ আইডেণ্টি কাৰ্ডখিনি হ'লে মানে ইহঁতৰ টিকেট কাটিব নালাগে ইহঁতৰ চোৱাটো ফ্ৰী হয় সেইকাৰণে আমাৰতো টিকেট কাটিব লাগিব ইহঁতৰ কাৰণে এইটো ফ্ৰী এণ্ট্ৰিটো কৰাই লওঁ এইটো টিকেট ঘৰত এতিয়া ফ্ৰী এণ্ট্ৰিটো কৰাব লাগিব ক'ত দিব লাগিব এইটো নাইন দুটা আছে অকল দুটাহে ঠিক আছে এই নাইনৰ নালাগে দুজন কৰিব বাকী টিচাৰ গাৰ্জেনকেইজনে কৰি লওক ঠিক আছে এতিয়া টিকেট চিকেট আমি কৰিব লাগিব ষ্টুডেণ্টখিনিৰ কাৰণে ফ্ৰী টিকেটটো কৰি লৈছোঁ তাৰ ভিতৰত দেখাইছোঁ অকল ষ্টুডেণ্টখিনি আমি এতিয়া সোমাই গৈছোঁ গাৰ্জেনখিনি টিকেট চিকেট কাটি আহিব এইফালৰ পৰা আহা ছাৰতে আহিব আমি চব ছাৰে এই মুহূৰ্তত ইয়াৰ পৰিৱেশটো ভাল ধুনীয়া এইফালে ধুনীয়াকৈ সন্ধিয়া টাইমত বহিব পৰা যায় সেইফালে চাফাই চলি আছে আৰু এইটো ৰংঘৰ আচ্ছা এক্সামত ক্লাছ 7ত আহিছিলে ৰংঘৰ কোনে আঁকিব পাৰিছিলা ৰংঘৰটো কোনে আঁকিব পাৰিলা আৰু কোনোবা আঁকিছিলে একেবাৰে কুকুৰা গঁৰালটো দৰে তুমি আঁকিছিলা ৰংঘৰটো একেবাৰে কুকুৰা গঁৰালটো দৰে ছাগলী গঁৰালটো দৰে কেলে তুমি নহয় তুমি আঁকিছিলা য়েছ আৰে মই এনেকৈ আঁক বুলি শিকাম নহয় কি এইফালে চোৱা ধেমালি নহয় ঐ সেইটো WW নহয় সেইটো বেলেগ কিবা মই কৈ আছোঁ সেইটো কি হয় আৰু আমি সেইফালে সোমালোঁ কিন্তু এইফালে সোমাব পাৰি এইখনো মেইন গেটে হয় আৰু এই টিকেট ঘৰ য়েছ ইয়াৰ পৰিৱেশটো ভাল বহুত ধুনীয়া আচ্ছা কেইখন দৰ্জা আছে এইফালৰ পৰা ফ্ৰণ্টৰ পৰা ওপৰত 1 2 3 4 5 6 7 ফ্ৰণ্টৰ পৰা আঁকিবলৈ 7খন দৰ্জা ওপৰত 1 2 3 4 5 5খন দৰ্জাৰ তলত এইটো ৰংঘৰ আৰু এইফালে চাইছিলে ম'হ যুঁজ কিবাকিবি খেল পাতিছিলে আৰু এইফালৰ পৰা এইটো ভিউ পইণ্ট কি ধুনীয়া লাগিছে এনেকৈ চাই আৰু এইফালেও চাই সেইফালেও চাই চব ফালৰ পৰা চাব পাৰে এইটো এই ঘৰটোৰ পৰা সেইটো ডিজাইনতে বনোৱা আছিলে চলো ব'লা তলত ব'লা ফটো মাৰিছা কোৱা হায়াত ব'লাম হায়াত দেখাম মাথা খুৱাইছে এইফালে আহা ওচৰত আহা ব'লা মই পিছত পৰিলে ধৰিম বাৰু ঐ কাজিয়া নহয় তাত তাৰ পৰা তাত ধেমালি নহয় পৰি আহিবা নামি আহা
এইটো এক পাক দিওঁ আৰু যাওঁগৈ। অলপ চালোঁ, এতিয়া আকৌ ওলাই গৈছোঁ ইয়াৰ পৰা। চব ওলাইছে, আমাৰ অজয় ষ্টুডেণ্টখিনি গোটাই আছে আৰু আমি অলপ আগত ওলাই থাকোঁ। এইবিলাকে চাই আছোঁ আৰু ষ্টুডেণ্টবিলাকৰ লগত আহি। আগতেতো আহি পাইছোঁৱেই, সিহঁতক দেখাবলৈ আমি দেখুৱাইছোঁ আৰু এফালৰ পৰা যাম। ব'ব সেইফালে যাওঁ ব'ল, আহোঁতে আহিলে এফালৰ পৰা। সিহঁতে এইটো চোৱাতকৈ যে ফটো উঠাতহে বেছি ব্যস্ত। সেইটো একো মতলব নাই মানে ইহঁতৰ। ব'লা এইফালে নহয়, সেইফালে 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 এইটো কি? এইটো এইটো বগলী নে কি? বগলী বেয়া হ'ল, ভাঙিলে। আৰু ইয়াতে এটা লোকেশ্যন আছে, ধুনীয়া লাগিছে। ইয়াত ফটো 2 কপিমান উঠোঁ। ফটো 2 কপি লগাই দিছোঁ মই। এইটো লোকেশ্যন।